ছাৰ নমস্কাৰ। নমস্কাৰ নমস্কাৰ কীটাণু কি অটনু বৰ ভাল লাগিলে তুমি এনেকৈ মোক মাতি আনিছা অলছো হয়নে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে এইটো চান্সতে মই সকলোলৈকে অসমবাসী ৰাইজলৈকে সেই আছাম টক্সৰ ফালৰ পৰাও এই ভোগালী বিহুৰ ওলগ জনালোঁ অলছ' হয়নে অসম গণ পৰিষদৰ মানুহকেইজনো আহিছে। তাকে মিছা ক'লে কিডাল হ'ব হয়নে পিছফালে থাকিলে অলপ ভয়ে লাগে আগতেতো আমিও এনেকৈ বিহু পাতিছিলোঁ আগতে এবাৰ মই বিহু পাতোঁতেতো একদম পূৰা এনেকুৱা মই কাহিনী এটা কৈছোঁ দেই একদম পূৰা ৰাতি 10টামান বাজিছে আৰু তাৰ মই অকলে পেণ্ডেলৰ কাম কৰি আছোঁ তেতে একদম পূৰা দেখিলোঁ একদম এফালৰ পৰা বাঘ এটা একদম মোলে বুলি মানে চুপ লৈ আছে ভয়ো লাগিছে মিছা ক'লে কিডাল হ'ব হয়নে ভয়ো অকণমান লাগিছে তাৰপিছতেতো বাঘটোৱে একদম দিলেই নহয় জাপ মাৰি ময়ো বেটা কম নহয় ঠালৌকে এটা চৰ দিছোঁ বাঘ একদম ধৰফৰ পৰি আছে তাৰপিছত বোলো বন্যপ্ৰাণীৰ মৰাটো অলপ বেয়া কথা সেইটো কাৰণে সেই ঠেলা এখনতে উঠাই পেলাই পঠিয়াই দিলোঁ হস্পিটেললৈ তাৰ অকণমান দেৰি পিছতে দেখিছোঁ একদম প্ৰকাণ্ড হাতী এটা মোৰ ফালেতো খেদি আহি আছে এনেওতো মই হাতী বেয়াই পাওঁ মিছা ক'লে কিডাল হ'ব হয়নে নহয় তাৰপিছত মই কৰিলোঁ কি শুৰডালতে এনেকৈ ধৰি একদম মতা কাঠি এটা দি দিলোঁ তাৰপিছত বেয়াও লাগিলে থপককৈ একচাট দি দিলোঁ আকৌ জংঘলৰ ফালে গুচি গ'ল তাৰপৰা ৰাতি 3টামান বাজিছে আৰু ৰাতি 3টামান বাজিছে তাৰপিছতে একদম পূৰা প্ৰকাণ্ড ম'হ এটা গুণা ম'হ এটা খেদি আহিছে নহয় মোলৈ মই বোলো নাই এই কথাই কথা নহয় এই শিংকেইটাতে ধৰি একদম ঘটালি আছোঁ কেৰেচকৈ শব্দ এটা হৈ গ'ল নহয় তাৰপিছতে সাৰ পাই গ'লোঁ ভাগ্য ভাল পাই উঠি দেখিছোঁ গোটেই গামোচাখন চিৰাচিৰিকৈ ফালি পেলালোঁ ভাগ্য ভাল আপুনি সপোনত গড় নেদেখিলে গড় দেখাহেঁতেন সৰ্বানন্দ সোণোৱালে লগে লগে সমালোচনা কৰি দিলেহেঁতেন